নমস্কাৰ, আসসালামু আলাইকুম। মই ফাৰহান, আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত কথা পাতিব লগা বিষয়টো হৈছে ঔষধৰ মূল্য বৃদ্ধি। আজিৰ দিনত ভাৰতবৰ্ষত বা আমাৰ ৰাজ্যখনৰ আপোনাৰ আশে-পাশে যদি আপুনি 10জন মানুহক সোধে, তাৰে হয়তো 7-8জন এনেকুৱা মানুহ আপুনি পাব যাৰ মধুমেহ আৰু ৰক্তচাপ অৰ্থাৎ ছুগাৰ আৰু প্ৰেছাৰ আছে। মই আজি মোৰ নিজৰ ঘৰৰ কথাকে ক'ব বিচাৰিছোঁ যে মোৰ দেউতা বৰ্তমান প্ৰায় 80 বছৰ হওঁ আৰু মোৰ মাৰ বয়সো 70 ঊৰ্ধ্বৰ। মোৰ দেউতাৰ ছুগাৰ আছে, প্ৰেছাৰ আছে, হাৰ্টৰ অসুখ আছে, প্ৰষ্টেট গ্লেণ্ডৰ অসুখ আছে। মোৰ মাৰো ছুগাৰ প্ৰেছাৰ আছে। গতিকে যিসকল ব্যক্তিৰ ঘৰত পিতৃ মাতৃয়ে হওক বা আন কোনো আত্মীয় স্বজনৰ এইসমূহ বেমাৰ আছে, তেওঁলোকে জানে যে বৰ্তমান কিটো পৰ্যায়ত দৰৱৰ দাম বাঢ়িছে। আজিৰ পৰা 5 বছৰমানৰ আগলৈকে মই নিজে যিহেতু মোৰ দেউতাৰ দৰৱসমূহ কিনো, গতিকে আজিৰ পৰা 5 বছৰমানৰ আগলৈকে দৰৱখিনি যেতিয়া মই কিনিবলৈ যাওঁ 3000ৰ পৰা 3500ৰ ভিতৰত গোটেই দৰৱখিনি আমি পাওঁ। কিন্তু এতিয়া এনেকুৱা এটা পৰিস্থিতি হ'ল যে প্ৰায় 9000 টকাৰ দৰৱ মই কিনি আনিব লগা হয়। তাকো আপোনাৰ 10%টো আপোনালোকে জানেই যে 10% ৰেহাই দিয়ে প্ৰতিখন ফাৰ্মেচিয়ে আমাৰ যোৰহাট জিলাত। তাৰপিছতো 9000 টকাৰ মূল্যৰ ঔষধ কিনিব লগা হয়। এতিয়া মোৰ দেউতাৰ ক্ষেত্ৰত কথাটো কওঁ যে মোৰ দেউতা হাইস্কুলৰ শিক্ষক আছিল। গতিকে মোৰ দেউতাই পেঞ্চন পায়। কিন্তু এইখন অসমত, এইখন ভাৰতত এনেকুৱা বহুত মানুহ আছে যাৰ হয়তো পেঞ্চন নাই বা উপাৰ্জনৰ তেনেকুৱা কোনো সম্বল নাই। কিন্তু তেওঁলোকেও যদি ছুগাৰ প্ৰেছাৰ হয়, তেওঁলোকেওতো দৰৱ খাব লাগিব, তেওঁলোকেওতো বেমাৰৰ যেতিয়া হ'ব চিকিৎসা কৰাবই লাগিব। গতিকে সেইসকল মানুহৰ কি অৱস্থা হ'ব ভাবিলে আচলতে গাৰ নোম শিয়ৰি উঠে, বুকু কঁপি যায়। গতিকে এই ধৰণৰ যিটো পৰিস্থিতি হৈছে, এই ক্ষেত্ৰত মই ভাবোঁ চৰকাৰে বিশেষ পদক্ষেপ ল'ব লাগে। বাকী বস্তুৰতো দাম বাঢ়িছেই অস্বাভাৱিকভাৱে, সেইখিনি কথা আপোনালোকে জানেই, মই হয়তো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। কিন্তু এই যে যিটো দৰৱ নেখালে মানুহে হয়তো এসাঁজ ভাত খাই এসাঁজ নোখোৱাকৈ থাকিলেও হয়তো মানুহে যেনে তেনে জীয়াই থাকিব পাৰিব। কিন্তু দৰৱ যদি নাখায়, আপোনাৰ যদি বেমাৰ হয়, আপুনি যদি ৰোগাক্ৰান্ত, চিকিৎসাটো আপুনি কৰিবই লাগিব, ঔষধ আপুনি খাবই লাগিব। গতিকে এই সমস্যাটো এটা বৰ ডাঙৰ সমস্যা হৈ দেখা দিছে সাধাৰণ মানুহখিনি, যিখিনি মধ্যবিত্ত শ্ৰেণী, দৰিদ্ৰ শ্ৰেণীৰ, তেওঁলোকৰ কাৰণে দৰৱৰ অত্যাৱশ্যকীয় যি দৰৱ, সেই দৰৱৰ মূল্য বৃদ্ধি হোৱাটো বৰ চিন্তাৰ বিষয় হৈ পৰিছে। গতিকে এই ক্ষেত্ৰত চৰকাৰৰ বিশেষ পদক্ষেপৰ প্ৰয়োজন আছে। অসম চৰকাৰেই হওক, ভাৰত চৰকাৰেই হওক, যে যিসমূহ অত্যাৱশ্যকীয় ঔষধ, ছুগাৰ, প্ৰেছাৰ, হাৰ্টৰ, এইসমূহ দৰৱৰ দাম কমাব লাগে। নহ'লে সাধাৰণ মানুহৰ জীয়াই থকাই মুস্কিল হৈ পৰিব। গতিকে আজিৰ ভিডিঅ'টোত মই এই কথাখিনিকে ক'ব বিচাৰিছিলোঁ যে দৰৱৰ দাম কমাব লাগে, হ্ৰাস হ'ব লাগে। কাৰণ এইটো গতিত যদি দৰৱৰ দাম বাঢ়ি গৈ থাকে, তেন্তে মানুহে দৰৱ খাব নোৱাৰা হ'ব এটা সময়ত। গতিকে এই ক্ষেত্ৰত যদি কিবা কৰিব পাৰে, চৰকাৰে কৰিব পাৰে। গতিকে মই এই ভিডিঅ'টোৰ জৰিয়তে অসম চৰকাৰক, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছোঁ যাতে আপুনি দৰৱৰ দামৰ ক্ষেত্ৰত কিবা এটা পদক্ষেপ লওক, যাতে দৰৱৰ দাম কমে, ৰাইজে যাতে এটা সুলভ মূল্যত দৰৱসমূহ ক্ৰয় কৰিব পাৰে, নিজৰ জীৱন ৰক্ষা কৰিব পাৰে। গতিকে এইটো খুব জৰুৰী হৈ পৰিছে আমাৰ ৰাইজৰ বাবেও যে দৰৱৰ দাম হ্ৰাস হ'ব লাগে। নহ'লে এইটো গতিত যদি দৰৱৰ দাম বাঢ়ি থাকে, তো সাধাৰণ মানুহৰ, দুখীয়া মানুহৰ হাতৰ পৰা ইতিমধ্যেই চিকিৎসা ব্যৱস্থাটো বহুত দূৰলৈ গুচি গ'ল। কিন্তু এইটো পৰ্যায়ত বৃদ্ধি হৈ থাকিলে মধ্যবিত্ত যিটো শ্ৰেণী আছে অসমৰ, ভাৰতৰ, সেই শ্ৰেণীটোৰ হাতৰ পৰাও চিকিৎসা ব্যৱস্থাটো আঁতৰি বহু দূৰলৈ গুচি যাব আৰু তেওঁলোকে এনেকৈয়ে ৰোগত আক্ৰান্ত হৈ ছটফটাই মৰিব লাগিব। গতিকে মই চৰকাৰক অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে দৰৱৰ দাম হ্ৰাস কৰে, নহ'লে ৰাইজৰ বহুত অসুবিধা হ'ব। মই মোৰ ঘৰৰ উদাহৰণটোৱে দিলোঁ। তেনেকুৱাতো বহুত পৰিয়াল আছে অসমত যিয়ে হয়তো নিয়মীয়াকৈ ছুগাৰ প্ৰেছাৰৰ দৰৱ খাব লগা হৈছে। সেইসমূহ পৰিয়ালৰ কথা চিন্তা কৰিব লাগে চৰকাৰখনে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই, যাতে দৰৱৰ দাম হ্ৰাস হয়,
সেইটো খুব জৰুৰী হৈ পৰিছে। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে সেই বিষয়টোকে আজি মই উপস্থাপন কৰিলোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আপোনালোকৰ মৰমেই মোক ভিডিঅ'সমূহ প্ৰস্তুত কৰিবলৈ অনুপ্ৰাণিত কৰে। আপোনালোকৰ মৰম, শুভেচ্ছা, আশীৰ্বাদ একান্ত কাম্য। এইখিনি কথাই আজি ক'লোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ। নমস্কাৰ, আসসালামু আলাইকুম। মই ফাৰহান। আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত কথা পাতিব লগা বিষয়টো হৈছে ঔষধৰ মূল্য বৃদ্ধি। আজিৰ দিনত ভাৰতবৰ্ষত বা আমাৰ ৰাজ্যখনৰ আপোনাৰ আশে পাশে যদি আপুনি 10জন মানুহক সোধে, তাৰে হয়তো 7-8জন এনেকুৱা মানুহ আপুনি পাব যাৰ মধুমেহ আৰু ৰক্তচাপ অৰ্থাৎ ছুগাৰ আৰু প্ৰেছাৰ আছে। মই আজি মোৰ নিজৰ ঘৰৰ কথাকে ক'ব বিচাৰিছোঁ যে মোৰ দেউতা বৰ্তমান প্ৰায় 80 বছৰ হওঁ আৰু মোৰ মাৰ বয়সো 70 ঊৰ্ধৰ। মোৰ দেউতাৰ ছুগাৰ আছে, প্ৰেছাৰ আছে, হাৰ্টৰ অসুখ আছে, প্ৰষ্টেট গ্লেণ্ডৰ অসুখ আছে। মোৰ মাৰো ছুগাৰ প্ৰেছাৰ আছে। গতিকে যিসকল ব্যক্তিৰ ঘৰত পিতৃ মাতৃয়ে হওক বা আন কোনো আত্মীয় স্বজনৰ এইসমূহ বেমাৰ আছে, তেওঁলোকে জানে যে বৰ্তমান কিটো পৰ্যায়ত দৰৱৰ দাম বাঢ়িছে। আজিৰ পৰা 5 বছৰমানৰ আগলৈকে মই নিজে যিহেতু মোৰ দেউতাৰ দৰৱসমূহ কিনো, গতিকে আজিৰ পৰা 5 বছৰমানৰ আগলৈকে দৰৱখিনি যেতিয়া মই কিনিবলৈ যাওঁ 3000ৰ পৰা 3500ৰ ভিতৰত গোটেই দৰৱখিনি আমি পাওঁ। কিন্তু এতিয়া এনেকুৱা এটা পৰিস্থিতি হ'ল যে প্ৰায় 9000 টকাৰ দৰৱ মই কিনি আনিব লগা হয়। তাকো আপোনাৰ 10%টো আপোনালোকে জানেই যে 10% ৰেহাই দিয়ে প্ৰতিখন ফাৰ্মেচিয়ে আমাৰ যোৰহাট জিলাত। তাৰপিছতো 9000 টকাৰ মূল্যৰ ঔষধ কিনিব লগা হয়। এতিয়া মোৰ দেউতাৰ ক্ষেত্ৰত কথাটো কওঁ যে মোৰ দেউতা হাইস্কুলৰ শিক্ষক আছিল। গতিকে মোৰ দেউতাই পেঞ্চন পায়। কিন্তু এইখন অসমত, এইখন ভাৰতত এনেকুৱা বহুত মানুহ আছে যাৰ হয়তো পেঞ্চন নাই বা উপাৰ্জনৰ তেনেকুৱা কোনো সম্বল নাই। কিন্তু তেওঁলোকেও যদি ছুগাৰ প্ৰেছাৰ হয়, তেওঁলোকেওতো দৰৱ খাব লাগিব। তেওঁলোকেওতো বেমাৰৰ যেতিয়া হ'ব চিকিৎসা কৰাবই লাগিব। গতিকে সেইসকল মানুহৰ কি অৱস্থা হ'ব ভাবিলে আচলতে গাৰ নোম শিয়ৰি উঠে, বুকু কঁপি যায়। গতিকে এই ধৰণৰ যিটো পৰিস্থিতি হৈছে, এই ক্ষেত্ৰত মই ভাবোঁ চৰকাৰে বিশেষ পদক্ষেপ ল'ব লাগে। বাকী বস্তুৰতো দাম বাঢ়িছেই অস্বাভাৱিকভাৱে, সেইখিনি কথা আপোনালোকে জানেই, মই হয়তো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। কিন্তু এই যে যিটো দৰৱ নেখালে মানুহে হয়তো এসাঁজ ভাত খাই এসাঁজ নোখোৱাকৈ থাকিলেও হয়তো মানুহে যেনে তেনে জীয়াই থাকিব পাৰিব। কিন্তু দৰৱ যদি নাখায়, আপোনাৰ যদি বেমাৰ হয়, আপুনি যদি ৰোগাক্ৰান্ত, চিকিৎসাটো আপুনি কৰিবই লাগিব, ঔষধ আপুনি খাবই লাগিব। গতিকে এই সমস্যাটো এটা বৰ ডাঙৰ সমস্যা হৈ দেখা দিছে সাধাৰণ মানুহখিনিৰ, যিখিনি মধ্যবিত্ত শ্ৰেণী, দৰিদ্ৰ শ্ৰেণীৰ, তেওঁলোকৰ কাৰণে দৰৱৰ অত্যাৱশ্যকীয় যি দৰৱ, সেই দৰৱৰ মূল্যবৃদ্ধি হোৱাটো বৰ চিন্তাৰ বিষয় হৈ পৰিছে। গতিকে এই ক্ষেত্ৰত চৰকাৰৰ বিশেষ পদক্ষেপৰ প্ৰয়োজন আছে। অসম চৰকাৰেই হওক, ভাৰত চৰকাৰেই হওক, যে যিসমূহ অত্যাৱশ্যকীয় ঔষধ, ছুগাৰ, প্ৰেছাৰ, হাৰ্টৰ, এইসমূহ দৰৱৰ দাম কমাব লাগে। নহ'লে সাধাৰণ মানুহৰ জীয়াই থকাই মুস্কিল হৈ পৰিব। গতিকে আজিৰ ভিডিঅ'টোত মই এই কথাখিনিকে ক'ব বিচাৰিছিলোঁ যে দৰৱৰ দাম কমাব লাগে, হ্ৰাস হ'ব লাগে। কাৰণ এইটো গতিত যদি দৰৱৰ দাম বাঢ়ি গৈ থাকে তেন্তে মানুহে দৰৱ খাব নোৱাৰা হ'ব এটা সময়ত। গতিকে এই ক্ষেত্ৰত যদি কিবা কৰিব পাৰে, চৰকাৰে কৰিব পাৰে। গতিকে মই এই ভিডিঅ'টোৰ জৰিয়তে অসম চৰকাৰক, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছোঁ যাতে আপুনি দৰৱৰ দামৰ ক্ষেত্ৰত কিবা এটা পদক্ষেপ লওক, যাতে দৰৱৰ দাম কমে, ৰাইজে যাতে এটা সুলভ মূল্যত দৰৱসমূহ ক্ৰয় কৰিব পাৰে, নিজৰ জীৱন ৰক্ষা কৰিব পাৰে। গতিকে এইটো খুব জৰুৰী হৈ পৰিছে আমাৰ ৰাইজৰ বাবেও যে দৰৱৰ দাম হ্ৰাস হ'ব লাগে। নহ'লে এইটো গতিত যদি দৰৱৰ দাম বাঢ়ি থাকে তো সাধাৰণ মানুহৰ, দুখীয়া মানুহৰ হাতৰ পৰা ইতিমধ্যেই চিকিৎসা ব্যৱস্থাটো বহুত দূৰলৈ গুচি গ'ল। কিন্তু এইটো পৰ্যায়ত বৃদ্ধি হৈ থাকিলে মধ্যবিত্ত যিটো শ্ৰেণী আছে অসমৰ, ভাৰতৰ, সেই শ্ৰেণীটোৰ হাতৰ পৰাও চিকিৎসা ব্যৱস্থাটো আঁতৰি বহু দূৰলৈ গুচি যাব।
আৰু তেওঁলোকে এনেকৈ ৰোগত আক্ৰান্ত হৈ ছটফটাই মৰিব লাগিব। গতিকে মই চৰকাৰক অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে যেনে দৰৱৰ দাম হ্ৰাস কৰে, নহ'লে ৰাইজৰ বহুত অসুবিধা হ'ব। মই মোৰ ঘৰৰ উদাহৰণটোৱে দিলোঁ, তেনেকুৱাতো বহুত পৰিয়াল আছে অসমত যিয়ে হয়তো নিয়মীয়াকৈ ছুগাৰ প্ৰেছাৰৰ দৰৱ খাব লগা হৈছে। সেইসমূহ পৰিয়ালৰ কথা চিন্তা কৰিব লাগে চৰকাৰখনে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই, যাতে দৰৱৰ দাম হ্ৰাস হয়, সেইটো খুব জৰুৰী হৈ পৰিছে। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে সেই বিষয়টোকে আজি মই উপস্থাপন কৰিলোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আপোনালোকৰ মৰমেই মোক ভিডিঅ'সমূহ প্ৰস্তুত কৰিবলৈ অনুপ্ৰাণিত কৰে। আপোনালোকৰ মৰম, শুভেচ্ছা, আশীৰ্বাদ একান্ত কাম্য। এইখিনি কথাই আজি ক'লোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।